পৰীক্ষাৰ ফলাফলসমূহ ওলাই গৈছে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰ্ব আৰম্ভ হৈছে আৰু অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহত নামভৰ্তি এক মসৃণ প্ৰক্ৰিয়াৰে যাতে কৰিব পৰা যায় তাৰ কাৰণে আজি অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল নামেৰে ভাৰত চৰকাৰৰ সামৰ্থ ই-গভ যিটো ERP আছে শ্বুট আছে তাৰ অধীনত এই পৰ্টেলৰ আজি আমি শুভ উদ্বোধন কৰোঁ নামভৰ্তিৰ ক্ষেত্ৰত সদায় দেখা যায় যে বহু সময়ত একোজন ছাত্ৰই তেখেতৰ ইচ্ছা অনুসৰি বা তেখেতৰ চইচ বিচাৰোতে 2-3খন মহাবিদ্যালয়ত তেওঁ এডমিশ্যন লয় 2-3টা মহাবিদ্যালয়ত তেওঁলোকে সিটসমূহ ব্লক কৰে বহু সময়ত এডমিশ্যন লোৱাৰ পাছত তেওঁলোকে আসনখন এৰি থৈ বেলেগ কোনো মহাবিদ্যালয়লৈ গুচি যায় এতেকে আমাৰ যি মহাবিদ্যালয়সমূহত আসন আছে তাৰ অপটিমাম ইউটিলাইজেশ্যন নহয় কেতিয়াবা বহু আসন খালি থাকি যায় ছাত্ৰ ছাত্ৰী থাকে কিন্তু তেওঁলোকে নামভৰ্তি কৰাৰ সুযোগ সুবিধা নাপায় এতেকে এই অসুবিধাসমূহ দূৰ কৰাৰ কাৰণে এই সামৰ্থ ই-গভ পৰ্টেলটোৱে আমাক সহায় কৰিব ইয়াত ছাত্ৰ ছাত্ৰীসকলে আজি নিশা 10 বজাৰ পৰা পৰ্টেল খোল খাব তেওঁলোকে এডমিশ্যনৰ কাৰণে আবেদন কৰিব পাৰিব একোজন ছাত্ৰই 10খন মহাবিদ্যালয়লৈকে তেওঁ সিলেক্ট কৰিব পাৰিব তেখেতে নামভৰ্তি কৰিব বিচাৰিছে তাৰ আবেদন কৰিব পাৰিব আৰু ইয়াৰ পাছত প্ৰত্যেকখন মহাবিদ্যালয়ৰ যি মেৰিট লিষ্ট হয় সেই মতে তেওঁ ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজৰ ইচ্ছা অনুযায়ী তেওঁ এডমিশ্যনটো ল'ব আৰু তেওঁ এডমিশ্যনটো এখন মহাবিদ্যালয়ত লোৱাৰ লগে লগে বাকি মহাবিদ্যালয়সমূহত কতো তেওঁ এডমিশ্যন ল'ব নোৱাৰিব যেতিয়ালৈকে তেওঁ প্ৰথম এডমিশ্যনটো কেনসেল নকৰে অৰ্থাৎ প্যাৰেলেলি 2খন বা 3খন মহাবিদ্যালয়ত এজন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰি পিছত যিকোনো এখনত ল'ব বাকি দুখনত সিটটো ব্লক হৈ থাকিব এই ব্যৱস্থাটো নহয় এতিয়া তেখেতে নিজৰ ইচ্ছা অনুযায়ী এখন মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত তেওঁ আৰু বেলেগ কোনো মহাবিদ্যালয়ত নামভৰ্তি কৰিব নোৱাৰিব